ক'ত এসি থাকা বুলি কৈছা এসি ক'ত গৰমত মৰবা লাগছো এই বস এসি চলাব লাগে কি কৰি আছা বাবা ফাকি দি পেলে লৈ আহিলি না ৰব বাইদেউ ৰব এসি চলাই দিছো বাইদেউ ও বস ঐ আজি পেছেঞ্জাৰ নাপামে নেকি তাকেইটোৱে আজি যে কাৰ মুখ চাই আছিলো বাপা হাৰে এতিয়ালৈকে এটা পেছেঞ্জাৰ নাই পাপা বেপাৰ লছ হৈ গেল আজি আমাৰ তাকেইটো যি হল হল বস কি বিস্মিত তালে গানে মাৰি ফূৰ্তি কৰো দে তোৰ পেটো গান শুনবই লাগো তই যদি আজি গায়ক হলি হয় বহুত ওপৰত থাকিলি হয় তাকেতো টেক্সি গাড়ীটোকে গাও দে বহুত দিন গোৱাও নাই দেচোন গা ধৰি যাবি সমানে সমানে বস ধৰিম দে মই টেক্সি গাড়ী লৈ যাম শ্বিলঙত শ্বিলঙত যাব শ্বিলঙত যাওঁ গাড়ী দেখোন মই ইয়াতে পালো ঐ যাওঁ দেহি তয়ো যাবি লগত চেলফি মাৰি দাদা দাদা ক'ৰবাত যাব নেকি আপুনি শ্বিলঙত যাম মই শ্বিলঙত শ্বিলঙত মানে বেটাৰী গাড়ী লৈ আমিতো শ্বিলঙত নাযাওঁ দাদা তহঁতে দেখোন শ্বিলং শ্বিলং কৈ আছ গানহে দাদা হয় নেকি আমি গানহে গাই আছিলো সেইকাৰণে মই শ্বিলং যাব আহিছো ভুল হৈছে নহয় হেৰি কৰক দাদা আপুনি যদি শ্বিলঙত যায় আপুনি টাউনত যাওক টাউনত টেক্সি গাড়ী আছে টেক্সি গাড়ীত যাব আপুনি ফিল্ড পাই যাব হয় নেকি মোৰ ভুল হৈ গ'ল তেতিয়াহ'লে মই কৈ থাকো যাওক দিয়ক দিয়ক একো নাই দিয়ক দাদা মানুহ মাত্ৰাহে ভুল মেন ইজ মৰ্টেল বা বছে ইংলিছ ইংলিছ মানে কি জানা নাই আজিকালি য'তে ত'তে যি টি কথাও ক'ব নোৱাৰি গানো গাব নোৱাৰি দেখিছে না এতিয়া শ্বিলঙৰ গান গাই থাকো শ্বিলঙৰ পেচেঞ্জাৰ আহি গেল বছ টংলা কুকুৰা কাটা এইগিলাখনৰ গান গাবি তেতিয়াহ'লে কুকুৰা কাটা টাউনৰ পেচেঞ্জাৰ এইগিলা পাম যাৱা যাবি কৰো নেকি বছ বেলেগত যাম যাওঁ এতিয়া তাকেতো আজি কাম নহ'ব হেন পাইছো মানুহটো বাদে মাখি এটাও দেখা নাই ইমান ৰ'দ আজি এখনো ৰিক্সা দেখা দেখিয়ে নাই ৰিক্সা নাপালি হ'ল আৰু আজি ও বস আইছি বস ও বস আইছি ও পেছেঞ্জাৰ পেছেঞ্জাৰ আইছি বস আহক যা লৈ আছা লৈ নাহা কিয় ও বাইদেউ কি ক'ত যাব আপুনি কিয় লাগে আপোনাক এনেই ইমান ৰ'দ মূৰটো গৰম হৈ আছে আপুনি আৰু মোৰ মূৰটো গৰম নকৰিব দেই এইখন মোৰ ৰিক্সা পুৰা চাউণ্ড চিষ্টেম আছে বলক সেইখন আপোনাৰ ৰিক্সা নেকি দস্তুত মোৰ ৰিক্সা মই ৰিক্সাৰ কাৰণে কিমান হাহাকাৰ কৰি আছো আহকচোন বাইদেউ আহক বাইদেউ আহক আপুনি মোৰ লগতে বহক ইয়াতে আহক এই গৰু হা গাড়ীখন যে চাৰ্ভিচিং দিব লাগে সেইটো কথা মাথাত নাই কি হৈছে এই পিছফালে চকেট জামাটো বেয়া হৈ আছে মূৰ্খ যদি দুটা বহা বহুত প্ৰব্লেম দিব পাৰে যদি গাড়ী এক্সিডেণ্ট হৈ যায় কোনে ৰিক্স ল'ব শুনটি আগত আহা ময়ে যাওঁ নেকি বছ পিছত থাক পেচেঞ্জাৰ মাতবি বলা ওচৰত আহা পুৰি যাবা নহ'লে ৰেলগেটটো এতিয়াহে পুৰিব লাগে না মই ফোন কৰি দিলে কিন্তু ৰেলগেট এটা ফোনত উঠি যাব কিন্তু নকৰো দিয়া ফোনটো বছ মই দাঙি দিওঁ নেকি মূৰ্খ হা কেছ লাগি যাব হা বহি থাক পিছফালে বহি থাক নিজৰ কাম নিজে কৰি থাক তোমাক কোৱা নাই দে তাৰমানে কি মই যদি ফোন কৰোঁ উঠাই দিব কিন্তু ফোন নকৰোঁ কেতিয়াবা যদি বেমাৰী চেমাৰী লৈ আহিব লগা হয় সেইটো ইমাৰ্জেঞ্চি কামত মই ফোন কৰোঁ আহিছে কিজানি ৰেল দে গুচি গেল দাঙি দিছি বছ হা ডাকছি না পাৰ হ'ব পাৰিম তই এক কাম কৰোঁ নেকি ঘৰলৈকে থৈ আহোঁগৈ নেকি এইখিনি মই যাব পাৰিম হেৰি ঘৰতে কিমান হ'ল নহয় মানে মোৰ অলপ পানী পিয়া লাগি আছিল তোমালোকৰ ঘৰত গ'লে পানীও খাই পালোঁ হয় বাইদেউ 100 টকা হয় আপুনি 10 টকা কৰি 90 টকা দিয়ক টকা এইখিনি মই 50 টকাৰে অহা যোৱা কৰোঁ
নালাগে দে পইচা নালাগে যোৱা নালাগে নালাগে এইটো পইচাটো ৰাখক মোকে দিয়ক এ বস লস হৈ যাব পইচা দি অ বাইদেউ যাব আপুনি ইমান দেৰি কৰিলে ইহঁতে এতিয়ালৈকে আহি নাপালে তেতিয়াই ফোন কৰোঁতে ক'লে গৈ আছো পিছে হ'ব মোৰো ইফালে দেৰি হৈ আছে যাব লাগে সোনকালে তই কিয় অভাৰটেক কৰা মালিকৰ ওপৰত এ বস আপোনাৰ কিন্তু মতলব ভাল দেখা পোৱা নাই ছোৱালী মানুহ দেখা পালি ভাড়া কমকে লোৱা ভাড়া নলোৱা আৰু মোক হলি দৰমহাটো ইমান দিনে দিব পৰা নাই এই গুৰু তই কেতিয়া দৰমহা দিম বুলি কৈছো তোক মই গাড়ীখন চলাব পৰাহে কৰি দিম বুলি কৈছো কিন্তু বছে যে আজিলৈকে ৰিক্সাখন চলাবাই দিয়া নাই মোক চলাব দিয়া নাই তই দেখোন সেই বোৰক দেহা দি চলাব পাৰিবি তই হা পইচাটো দি কি কথা কয় আপুনি দেখোন পইচা নলওঁ বুলি কৈছিল ইটো মোৰ বস্তু মই অ বাইদেউ হয় ক'ত যাব আপুনি মই এই অকণমান কছাৰী জানো চাৰি কওক হয় ইয়াতে কি ৰখি আছে মই ৰাজধানী ৰখি আছো ৰাজধানী হয় ট্ৰেইনে ষ্টেচনতহে ৰাজধানী পাই ইয়াতে ক'ত পায় নহয় ট্ৰেইনখন নহয় ট্ৰেইনৰ কথা কোৱা নাই এই যে এচি থকা ই ৰিক্সাখন এচি থকা এই ৰিক্সা বাইদেউ অ মই আজিলৈকে শুনাই নাই দেখোন হয় নেকি আজি দেখিব বলক হয় নেকি এই আহিছে মই আহিছো ৰ'ব অ আহিলে আহক বাইদেউ আহক পিছে আপুনি নৰ্মেলত যাব না এচিত যাব নৰ্মেল এচি মানে মই বুজা নাই মানে যদি আপুনি নৰ্মেলত যায় অ। পইচাটো কম যাব আচ্ছা। আৰু যদি আপুনি এচিত যায় অ। পইচাটো বেছি যাব মানে ডাবুল ভাড়া এচি থকা ই ৰিক্সা এই এচি ক'ত এচি থকা বুলি কৈছা এচি ক'ত গৰমত মৰব লাগছো এই অ বস এচি চলাব লাগে তই কি কৰি আছা অ অ ফাঁকি দি পেলাই লৈ আহিলি না ৰ'ব বাইদেউ ৰ'ব এচি চলাই দিছো বাইদেউ ময়ো উঠি চাওঁ আজি ৰ বাইদেউৰ লগতে যাওঁ গাড়ী চলাব ৰ কি হলে এই গৰম মই এইবাৰ এচিত যাম এচিত যাবি এচিত যাম মই এইবাৰ তেতিয়া প্ৰথমতে কিয় নগলি হা এতিয়া এচি চিট বুকিং হৈ গ'ল তথাপিও পাৰিবি কিন্তু ভাড়াটো ডাবল লাগব এতিয়া নাই এচিৰ আধা ভাড়া দিম নৰ্মেলৰ আধা ভাড়া দিম সেইকে চিষ্টেম নহ'ব নহয় 500 টকা দিব পাৰিবি না নাই নাই নহ'ব আমাৰ আপুনি মিলাই দিম বস্তুটো আচ্ছা 300 টকা দিব পাৰিবি হ'ব হ'ব ঠিক আছে 300 টকা দিবিতো দিম, দিম। যা, বুজি লওক যাক বঢ়িয়াকে বহি লওক এচিটো লগাই দিম তই পিছফালে নাযাকে মূৰ্খ অ অ পাইছো ৰ'ব এই মাথা খাই দিবিয়ে তই য'তে যাব ইচ্ছা কৰে তাতে লৈ যাম আহক দাদা আহক এচি গাড়ী আপোনালোকে য'তে যাব ইচ্ছা কৰে তাতে লৈ যাম এচি গাড়ী আপোনালোকে য'তে যাব ইচ্ছা কৰে তাতে লৈ যাম আহক আহক চোতে ইচ্ছা তোতে ৰচোন ৰ দাদা ৰুখকচোন ৰুখক ক'ত যাব দাদা মই মানে এই কি হেৰি মানে তিৰি মানে কৰি আছা যাব পাৰিবিতো অ ক'ত যাওঁ সেইটো নকা কিয়া সঁচাই যাবি না ঠিক যাম দে মোৰ বিৰত জোৰকে হাগা লাগছিলে ঐ তোৰ মাথা নষ্ট হৈছে নেকি হা তই কি এখন হাগাত নিয়ে গাড়ী পাইছা হা আৰে আপোনালোকে দেখোন কৈ আছে য'তে ইচ্ছা ত'তে যাব পাৰিবি বুলি আমি সেইটো কোৱা নাই নহয় তোক আমি হাগাত লৈ যাম মাথা খাই দিব দিয়ে বছে বহাই স্বাধীনটো চৌ নাজৰো ফাল্টু কৰি আছে বছ কিবা এটা কৰ ইয়া তোক মই এনেকুৱা যেনে থাপটা লগাই দিম না তই জাগা থাকি উঠি লবি বুজিছা কি ফাল্টু মোক কৈহে ভাল তই যাবি নে নাই কি যা, ফাল্টু যা। চুপ চাপ মাৰিম কিন্তু কোনবা নেচাবি কিন্তু হ'ব যা হ'ব বাটালকে হেগি যা ভাগ্য ভাল এ বলে বস এই যাত্ৰাটো মানুহবিলাক আহে কিছুমান যাত্ৰাই নষ্ট কৰি লৈ আহি এ বস আৰম্ভ কৰি দিওঁ এই আটাবাৰ আহক দাদা আহক বাইদেউ